মানকাছৰৰ বিভিন্ন ঠাইত চিকিৎসকসকলে কলা বেজ পৰিধান কৰি নিজৰ দায়িত্ব পালন। লংকাৰ ফুলতলীত মডেল চিকিৎসালয়ৰ চিকিৎসক আক্ৰমণৰ ঘটনাত অসমক লজ্জিত কৰিছে সমগ্ৰ দেশৰ সন্মুখত। নিজৰ জীৱনক তুষ্ট কৰি এই কৰোণা কালত কৰোণা ৰোগীৰ চিকিৎসা প্ৰদান কৰি অহা চিকিৎসকক মানৱ নামৰ দানৱে যোৱাকালি চিকিৎসকৰ ওপৰত যি বৰ্বৰোচিত আক্ৰমণ কৰিলে তাৰ বিৰুদ্ধে গৰজি উঠিছে সমগ্ৰ অসমৰ চিকিৎসকসকলে। আজি কলা বেজ পৰিধান কৰি চিকিৎসকসকলে নিজৰ দায়িত্ব পালন কৰা দেখা গ'ল। মানকাছৰৰ বিভিন্ন ঠাইত হাত শিঙি মাৰি অসামৰিক চিকিৎসালয়, মানকাছৰ সমূহীয়া চিকিৎসালয়, কালাপানী চিকিৎসালয় আৰু বাঘাপাৰা চিকিৎসালয়ত দোষীক উপযুক্ত শাস্তিৰ দাবী জনালে চিকিৎসকে। মানকাছৰৰ পৰা ৰমিঅ' বেটেৰী ৰিপৰ্ট, নিউজ অসম। হোজাই লংকাত যোৱাকালি যিটো ঘটনা হ'ল, ডক্টৰৰ ওপৰত ৰাইজৰ যিটো মানে অত্যাচাৰ কৰিলে, এই ঘটনাক আমি তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ আৰু অতি সোনকালে দোষীক কৰায়ত্ব কৰি চৰকাৰী আইনত যিটো শাস্তি প্ৰদান কৰিব লাগে, অতি সোনকালে তেখেতসকলক শাস্তি দিব লাগে। ৰাইজক মই এইটো আহ্বান কৰিব খুজি আছোঁ যে আমি আমাৰ জীৱনক তুচ্ছ জ্ঞান কৰি এজন কোভিড যোদ্ধাত আমি আগশাৰীৰ মানে সৈনিক হিচাপে কাম কৰি আছোঁ। ৰাইজে যদি এনেকৈ চিকিৎসক বা স্বাস্থ্যকৰ্মীৰ ওপৰত তেখেতসকলে অত্যাচাৰ কৰে, তেতিয়াহ'লে এই সমাজখন সুস্থ ৰখাত বহুত প্ৰব্লেম হৈ যাব। মই সেইকাৰণে ৰাইজক কৰজোৰে অনুৰোধ জনাইছোঁ, আপোনালোকে যাতে বিনম্ৰভাৱে চিকিৎসক বা স্বাস্থ্যকৰ্মীৰ পৰা আপোনালোকে স্বাস্থ্য সেৱাটো আপোনালোকে ল'ব পাৰে, সেইটো কৰিব। আপোনালোকে স্বাস্থ্যকৰ্মীৰ ওপৰত কোনো ধৰণৰ অত্যাচাৰ নকৰিব।